নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল ডক্টৰ উপম ডেণ্টিষ্ট্ৰীলৈ স্বাগতম জনাইছোঁ। দীৰ্ঘদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি গৰ্ভাৱস্থাত ল'ব লগা দাঁত আৰু মুখৰ যতন সম্পৰ্কত দুটামান কথা আপোনালোকক জনাম। বহু সময়ত বহুতো গৰ্ভৱতী মহিলা আমাৰ ক্লিনিকলৈ আহে। তেওঁলোক বিভিন্ন ধৰণৰ দাঁতৰ সমস্যাত ভুগি থাকে, যেনে দাঁতৰ বিষ হৈ থাকে বা দাঁতৰ গুৰিৰ পৰা তেজ ওলায় বা মাড়িবিলাক ফুলি থাকে। এই ধৰণৰ সমস্যালৈ আমাৰ ওচৰলৈ আহে। আৰু এনেকুৱা অৱস্থাত বহু ক্ষেত্ৰত এই অৱস্থাসমূহ বা বেমাৰবিলাক নিৰাময় কৰাৰ কাৰণে যিবিলাক মেডিচিন দিব লগা হয় তেওঁলোকে গ্ৰহণ কৰিব লগা হয় ঔষধ, সেইসমূহ আমি দিব নোৱাৰা হৈ পৰোঁ। কাৰণ গৰ্ভাৱস্থাত বহুত কিবা কিবি মেডিচিন যিবিলাক আমি সাধাৰণ অৱস্থাত সাধাৰণ ৰোগীক দিওঁ, তেনেকুৱা মেডিচিনসমূহ আমি পৰাপক্ষত নিদিয়াকৈ থাকিবলৈ যত্ন কৰোঁ, কাৰণ ইয়ে গৰ্ভত থকা সন্তানটিৰ ওপৰত কেতিয়াবা বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে এইসমূহ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে যিসকলে নিজৰ গৰ্ভধাৰণৰ পৰিকল্পনা কৰিছে, যিসকল দম্পতীয়ে বা যিসকল মহিলাই, তেওঁলোকে গৰ্ভধাৰণৰ আগতে অন্ততঃ এবাৰ অন্যান্য শাৰীৰিক পৰীক্ষা নিৰীক্ষাৰ লগতে এবাৰ নিজৰ দন্ত চিকিৎসকজনক দেখা কৰোঁ। তেওঁলোকৰ দাঁত আৰু মুখৰ অৱস্থাসমূহ কেনেকুৱা হৈ আছে বা কিবা চিকিৎসা কৰিব লগা হৈ আছে নেকি, এই সম্পৰ্কে আলোচনা কৰি লোৱাটো বা পৰামৰ্শ লোৱাটো তেওঁলোকৰ কাৰণে উপকাৰী হ'ব বুলি মই অনুভৱ কৰোঁ। কাৰণ গৰ্ভাৱস্থাত কি হয়, হৰমনৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ কাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ আলুৰ সমস্যাই দেখা দিব পাৰে, যেনে দাঁতৰ আলুবিলাক ফুলি উঠা বা সৰু সৰু টিউমাৰৰ ফৰ্মেশ্যন হ'ব পাৰে। চ' এই সময়খিনিত আমি দাঁতৰ গুৰিবিলাক অত্যন্ত পৰিষ্কাৰ পৰিচ্ছন্নভাৱে মুখখন ৰাখিব লাগে, যাতে বিভিন্ন ধৰণৰ বেক্টেৰিয়া এইবিলাকত ভাল হ'ব নোৱাৰে। গতিকে বন্ধুসকল, আপোনালোকেও এই ক্ষেত্ৰত সজাগ হওক। আপোনালোক যদি বা নিজে বা আপোনালোকৰ চিনাকি কোনোবা দম্পতীয়ে গৰ্ভধাৰণৰ বা সন্তানৰ কাৰণে পৰিকল্পনা কৰিছে, তেওঁলোকে অন্যান্য শাৰীৰিক পৰীক্ষা নিৰীক্ষাৰ লগতে এবাৰ নিজৰ দন্ত চিকিৎসককো দেখা কৰক, আৰু যাতে তেওঁলোকে দাঁত আৰু মুখত হৈ থকা বিভিন্ন সমস্যাসমূহ গৰ্ভধাৰণৰ আগতেই চিকিৎসা কৰি পেলাই নিৰাময় কৰিব পাৰে আৰু গৰ্ভাৱস্থাত এই ধৰণৰ অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়। ধন্যবাদ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।